Hey guys, good morning and welcome to my YouTube channel. So guys, আজি হল মহা দশমী। তো মোৰ ফালৰ পৰা আপোনালোকক সকলো অসমবাসী ৰাজ্যক মহা দশমীৰ শুভেচ্ছা জ্ঞাপন কৰিলো। আজি আপোনালোকৰ দিনটোত ভালে থাকক, সুখে থাকক। তো এতিয়া বাজিছে 3টা। তো আমাৰ ইয়াতে মানে দশমী হ'ব মানে আবেলি 5টাত। তো এইটোৰ কাৰণে মই এতিয়া বহুত টোপনি লাগিছে, অলপ টোপনি মাৰিলোঁ। তাৰপিছত আপোনালোকক 1 ঘণ্টা পিছত আপোনালোকক লগ কৰি আছোঁ। সো ভিডিঅ'টো আপোনাক শেষলৈ চাই থাকক। 1 hour later উঠি আহিলোঁ। তো এতিয়া বাজিছে 4টা। তো আপোনালোকক চাব পাৰিছে এইটো আমাৰ ইয়াৰে মণ্ডপ হয় ICDৰ। তো আজি মা গুচি যাব আৰু এইটো চাওক আমাৰ ICDৰ অলপ কিছুমান দৃশ্য। তো এতিয়া মানুহ আছে চাওক। তো আপোনালোকৰ পৰা আশা থাকিল যে ভিডিঅ'টো আপোনালোকক শেষলৈ চাই থাকিব আৰু আবেলি 12টাৰ পিছত অলপ ধামাকা টাইপৰ হ'ব, তেতিয়া চাই ভাল লাগিব। তো আশা থাকিল যে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। a few inches later সো ফ্ৰেণ্ডছ, এতিয়া বাজিল 12টা। তো আহি পালোঁ মণ্ডপৰ ওচৰত। তো আপোনালোকক বলক প্ৰতিমাটো অলপ দেখাই দিওঁ। তো বলক। সো ফ্ৰেণ্ডছ, এতিয়া মাক গাড়ীত উঠাই লৈছে। এতিয়া মায়ে বিসৰ্জনত যাব আৰু মই নাযাওঁ বিসৰ্জনত, কিবা মোৰ প্ৰব্লেম আছে। তো এইটোৰ কাৰণে তো ভিডিঅ' চাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু দেখাব নেক্সট ভিডিঅ'ত নেক্সট ব্লগ লৈ কিনে। বাই, জয় হিন্দ, জয় ভাৰত।